হাজিৰা হাজিৰা কিমান কটা হ'ব দিয়া মোৰ গাত ফেলাই দিবি কটিখনৰ যোগাৰটো অলছি বাওৰ কোন জোপা এই নাজানো মই এইগিলা নাজানো মই বেঙি সেইকাৰণে ঠগে ঠগে খাইছে তহঁতৰ ঘৰৰ মানুহটো নগেয়া মানুহে না চতিয়ান মোক ঠগে ঠগে আনছে ঠগে গাইছ ঠগে আনছে মোক ইয়াতে চাব নেকি গাইছ কিমান বাঁহ আছে ধুনীয়াৰ বাঁহ ভৰ্তি হৈ আছে ইখন মস্ত ডাঙৰ মুকলি পথাৰ আৰু ইফালে পথাৰ আছে হা এখন এই বাঁহ হ'ল তোমালোকৰে কিন্তু এতিয়া জেঠাইহঁতৰ হেৰিত পৰি আছে জেঠাইহঁতৰ ভাগত আছে আৰু এতিয়া মাটিটো ভাগা নাই কেনে সেইকাৰণে তোমালোকে নি আছ আৰু ন ভাগেলি দলিয়াই দিব 6 মাৰি দিব বাঁহ কিয় আনিবা গুচা কাজিয়া লাগি যাব তুমি নাপা তোমাৰ যিয়ে মুখ ইখন এইয়া সেই হাল দেখছে না গাইছ মাৰ দেউতা মায়েৰ অকণি চাই আছে দেউতাই ৰং কৰি দিছে এৰা আধা পাবি যা নুশুয়ে বহি বহি কাম বাতাই নহয় মই ৰং খানা বেয়া নাজানো মই খাবা জানো একাই খাবা জানো মাই কেনে মচন চলি আছে হাঁহিও আছে চা মায়ে ষ্টাইল কৰি যাবয়ে ইজাতে ৰেডি বোলো মন্দিৰত যায়নে ষ্টাইল কৰি কেকৰা চালু হৈছে মাৰব কপিয়াব এতিয়া গাইছ আমাৰ এযোৰ মাৰ 10,000 টকীয়া কিছু মামাই দিয়া 10,000 টকীয়া গৰু মই আগতীয়াকৈ এডভান্স দিলোঁ এইটো গাইছ এইটো 10,000 টকীয়া ইয়াতে হেৰি খুৱাই থৈ দিছি বাঁহ পাত খুৱাই থৈ দিছি এইটো আকৌ নহয় দেই এইটো আকৌ আমাৰ গাইজনীৰ এইটো নানা মুন্না টিকলা মামাৰ বিগ অফাৰ 10,000 টকাত আনি থলে এইজনী বোলো মামাৰ বিগ অফাৰ 10,000 টকাত আনি থলে মামাই দিয়া আৰু বোলে কি হক লাগে নাজাত 8,000 টকা দিব কিহৰ মাত বগক লাগিল নেকি পাব আমি নাপাওঁ দে আকৌ আমি এইবিলাক গতে চতেও নাই ভতে চতেও নাই আমি পাবাৰো নাই খাবাৰো নাই এখন মুকলিয়া পথৰ আৰে এতিয়া ডাউককেইটা নাই ন ডাঙৰ ডাঙৰ মাছ থাকিলে যা এই চাও এইটো বান্দৰ এইটো কেৰকেটুৱা গাইছ এইটো বান্দৰ তাত কিয় উঠিলি হা কিয় ইছৰাম কাম নাই আৰু বাঁহ কাটিবলৈ তুমি ওপৰতে পালা ৰাম জখলা নামিছা না আজি শনিবাৰ হয় কিনো ফটো আমি কৰি আছা ফাঁচি গ'ল নেকি মোক ক'ব লাগিছিল না মই একে টানে উলিয়াই দিলোঁ হয় তেতিয়া বিছনাৰ পৰা তোমাক টানিছিলোঁ যে মই বা ৰাতিপুৱা কি নাটক তাৰ বিছনাখনৰ পৰা গাইছ বাগৰি দিছিলোঁ নহয় একবাৰ মাটিত শুই গ'লে তাৰ শুই কেনে মই যেতিয়া এৰা দিলোঁ অকণমান ছাইড লাগি গ'লোঁ তেতিয়া আকৌ কি কৰিলে আকৌ বিছনাত উঠি গ'লে লাষ্টৰ পৰা নীলেজা হাঁহি চাতৰ গাছত উঠি হাঁহি নীলেজা চালা নীলেজা এইটো চিমকিহঁতৰ বেচেৰি আজি এটা মানে ছাগলী মাৰা গ'ল তামোলৰ গছ হ'লে সিহঁতৰ ভুলৰ কাৰণে হৈছে গাইছ কাৰণ কিয় ইহঁতে নহয় মানে সেই কৰে কি বুলি কয় মানে মৰাৰ পিছত দুখ কৰি লাভ নাই কাৰণ ইহঁতে মানে কি কৰিলে ইহঁতে গাছ কাটাৰ আগতে হাতাই নিদিলে যে সেইটোৰ কাৰণে ছাগলীটো মৰি থাকিলে এতিয়া তাই মানে মুখখন অকণমান হাঁহি উঠিছে গাইছ তেতিয়াৰ পৰাই ফেনেকি কান্দি আছিল ফেনেকি কথা কৈ আছিল এতিয়া নেকি মই কি উল্টা বকি আছোঁ গাইছ ময়ে নিজে নাজানো তাই কান্দি থকা নাছিল
ছাগলী এজনী আছে কৈছে ন এতিয়া অনাইটো ছাগলী এইজনীয়ে ছাগলী আৰু দুটা পোৱালি আছে এই পোৱালিটো আছে নেকি ইয়ে আমাৰ সেইটো কি আছিল মতা হাঁহিছিল নেকি আছে আছে ইছৰাম এ তামোল ধুম কৈছে কঁকাল পইচা দিলে নে নাই পইচা দিয়ে দিব কিমান পাব কিমান পাবি 5 কেজি মাংস ল'লে 8,40,000 টকা হৈ আছে কাৰণ কি ছাগলীটো নিজে মৰা নাই নহয় এইটো হেৰি গছ পৰি কেনে মৰি গ'ল বেমাৰী চেমাৰী নাই নহয় কঁকালত পালে দুখ পালে মৰি গ'ল হয় নহয় আৰু মাথাটো 200 টকা আছে তুমি কিবা ক'বা নেকি তুমি লাষ্ট আৰু কি বুলি কয় গুড়টো 50 টকা 200 টকা আছে এইফালে আৰু কি আছে দে কওঁ ইয়াত বাহুবলী পুতেক তুমি মোক কোৱা নহয় দিনে বাহুবলী জীয়েক কেন মই আজি বাহুবলী পুতেক কৈছে পুতেক কি কোনটো এইটো কি হয় কি বা এইটো কি গছ বুলি কয় বৃক্ষ হয় তাহলে এইটো কি হয় চিহ্ন বৃক্ষ গুল্ম থাকে না তিনটা এইটো কিহত পৰে এইটো চিহ্ন ভন্টি এইটো কি হয় কি হয় স্কুলত পঢ়াইছো হা তহঁতে শেষে এটা শিক্ষক দুইটা শিক্ষক না সেভেন তইতো পাইছ তেতিয়াহ'লে স্কুলত পঢ়াইছে এইটো পাহৰে তুজি বিজ্ঞানত থাকেতো তই জানিছ তাই জানো কি এইটো কি কৈছ আমিও পাইছো কিন্তু পাহৰি থাকিলো চিনটো মই পাহৰি থাকিলো মনত নাই আৰু ট্ৰিন নেকি ট্ৰিন আছে নে এইটো হয় কি পারফেক্ট ক এইটো চিহ্ন এইটো কি বুলি কয় বৃক্ষ হলে এইটো হাৰ্ডি থাকিব না মাষ্টৰে পঢ়াই আছে ছোৱালীকেইটা জ্ঞান লৈ লওঁ লগতে ময়ো এটা গৰু গাধা ডাফৰ জ্ঞান লৈ লওঁ এইটো মাষ্টৰটো ছেকেণ্ড মাষ্টৰ 10 লাখ টকা দিম বুলি কওঁ পঢ়ি কিনে ৰজা কৰিব কি মই টাইম বিয়া আৰু শকতি নাই থৈ দিছোঁ মাইনে যদি নিব নিম ৰ ভাত হৈছে ইয়াতে সমস্ত বোলে ইয়াতে সমাপ্ত কৰো ৰাইজ সভাপতি এইগিলা বা আৰু আমাৰ এইটো গৰু পিছে পিছে যাই আছে এইটো এটা গৰু এই দুটাও গৰু ময়ো গৰু লগতে টাটা বাই বাই